Hello everyone, welcome back to my channel. Good morning সকলোকে আৰু এতিয়া ৰাতিপুৱাৰ চাহ খাব লৈ আছো। আজি যাম আমি বিহু বজাৰ কৰিব কাৰণে। সো বলক আজি ভিডিও আৰম্ভ কৰো। আৰু ইফালে লালচা বনাই হৈ গ'ল। So guys, এতিয়া উলাইছো বিহু বজাৰ কৰিব কাৰণে ভাত খোৱা নাই আহি পিনি আমি ভাত বনাই খামগে সো বলক এতিয়া গৈ থাকো বেছি দেৰি নকৰো আধা কেজি ললে 50 আৰু গাজৰ কেনে দিছে গাজৰ 60 টকা পোৱা দি এইফালে যাব নালাগে Ai kem mà là cái gì thật? Bây giờ là mà lại không có vấn đề cái làm vậy cơ mà. Bà ra gì nữa? Là đấy. Dừng ga rồi sự lắng phải đâu. Mình vậy là vậy. Ra cái điều có vậy. Người ta bằng cái আৰু ৰাস্তাত এজন সৰু লৰাই ফুল বিক্ৰী কৰি আছিল চাৰি জোপা আনিছো ঘৰত গৈ পাই পিনি দেখাইছো আপোনালোকক সো গাইস বজাৰৰ পৰা আহি পালো আৰু কি আনিছো আপোনালোকক দেখাই আছো আৰু ইফাল চাবৰে এটো হল গাহৰি মাংস আনিছো দৈ আৰু ইয়াত আছে মিক্সাৰ সবজি আৰু হালদি অলপ আনিছো চাটনি খাব কাৰণে আনিছো হালদি কেঁচা হালদি মিক্সাৰ সবজি আৰু ইটো হৰিয় মান মজা ফ্ৰেছ আৰু তিনি মুঠি এটো টেঙা পাতটো আনিছো আৰু বিটৰুট তিয়হ কেপচিকাম গাজৰ কঠাল আনিছো তাৰপিছত কলফুল আনিছো এইকেইটাই আনিছো আৰু ইটো কি টেঙা পাত কয় মই নামটো গম নেপাওঁ আপোনালোকে গম পাই যদি কমেন্ট কৰিব তো স্পেশাল এটা বস্তু লৈছিলো দেই দেখাইছো আপোনালোকক স্পেশাল আৰু মোৰ ফেভাৰিট দেখাইছো আৰু ইফালে চাব পাৰে আম আনিছো খাব কাৰণে সালানি হয় বাৰু এতিয়াটো লোকেল কেটাটো ইমান ডাঙৰ হোৱা নাই আচাৰ বনাব কাৰণে হোৱা নাই বাৰু ইফালে চাব পাৰে তিনটাতে 1 কেজি হৈছে আৰু গাইস ইফালে চাব পাৰে মজাকে কাটিলো এটো বছৰৰ ফাৰ্স্ট আম খাম আৰু ট্ৰাই কৰিম ইমানো মিঠা নহয় অসাৰি ৰিভিউটো দিছো আৰু ইমান মিঠা নাই আৰু মই আপোনালোকক দেখাই আছো অথনি মই বজাৰ পৰা আহোতে মানে ৰাস্তাতে বিক্ৰী কৰি আছিল ফুল চাৰি জোপা আনিছো সো মই আপোনালোকক দেখাই আছো আৰু ইফালে চাব পাৰে ইটো ফুলটো আনিছো আৰু ইটো ফুলটো আনিছো এটা আৰু এজোপা আৰু কিটা মোৰ ফুল হয় মোৰ আগতে ৰুৱা ফুল হয় আৰু ইফালে চাব পাৰে গছটো যিমানে সৰু ইমানে তলত গুটি লাগিছে কঠাল ইয়াতো এটা আছিল ছাগলীয়ে খাই দিলে ইফালে কেটামান লাগিছে সৰু হৈ আছে এই গছটো বহুত সৰু গুটিটো লাগিছে তলৰ পৰা So guys, আজি ভিডিও মই ইয়াতে এন্ড কৰিছো আৰু লগ পাম নেক্সট ভিডিও থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই